কি সুন্দৰ অমিতা খেতিখন হৈছে, কি ধুনীয়া গছবিলাক। আমাৰ কোম্পানীৰ পৰা এই খেতিখন কৰা হৈছে। বেডৰ সাইজ একোটা আছে এতিয়াও, আৰু কেইদিনমান পাছত আমি মাটি অলপ ড্ৰেইন কৰিম, তাত ড্ৰেইন কৰি আৰু মাটি চপাই দিম, যাতে অমিতা এটা গছত 80 পৰা 100 কিলো হয়, তেনেকুৱা কাম কৰিম। কি সুন্দৰ গছবিলাক এতিয়া আছে, এটা গছো নষ্ট হোৱা নাই, কোনো বেমাৰ নাই। গছবিলাক কি ধুনীয়া। ইয়াত বহুত মাটি অমিতা লগোৱা হৈছে, প্ৰায় 6 বিঘা বা 7 বিঘা মাটি হ'ব ইয়াত অমিতা খেতি। এটা বহুত ডাঙৰ প্লট হয় এইটো খেতি আমাৰ কোম্পানীৰ পৰা কৰা হৈছে। আপোনালোকে কেইদিনমান পাছতো এই অমিতা খেতি পাব, চাব কেনেকুৱা ৰিজাল্ট আহে। আমি যাতে নষ্ট নহয় সেইধৰণে কাম কৰি যাম, আৰু ফাৰ্মাৰ যাতে সাকসেস হয়, ইমান টকা খৰচা কৰি যাতে কোনো ধৰণৰ লছৰ সন্মুখীন নহয়, তেনেধৰণৰ কাম আমি কৰি যাম। আপোনালোকে যদি কোনোবা খেতি কৰে, যি খেতি কৰক, আমাৰ কোম্পানীৰ লগত যোগাযোগ কৰি খেতি কাম কৰিব। আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ যদি কোনোবা কোনো ধৰণৰ সহায় লাগে, তেনেহ'লে কমেণ্ট কৰিব, আৰু আমি সহায় কৰি যাম কমেণ্টৰ যোগেদি। কোনো ধৰণৰ টেনশ্যন নল'ব। খেতিখন চাই আছে কেনেকুৱা হৈছে, মোৰো মনটো ভাল লাগি আছে, এনেকুৱা সুন্দৰ খেতি হৈছে। আমি ইয়াত আকৌ সাৰ দিম, মেডিচিন দিম, বেডৰ সাইজটো আৰু ডাঙৰ কৰি দিম। কেইদিনমান পাছত বেডৰ সাইজটো আকৌ সাইজ 54 ইঞ্চি হ'ব লাগে অমিতা খেতিৰ বেডৰ সাইজ। মানে যিমান দিনলৈকে শীত থাকে, ঠাণ্ডা থাকে, মালচিংটো থাকিব। যেতিয়া আপোনাৰ বৰষুণ আহি পৰিব, মাৰ্চ এপ্ৰিললৈকে থাকিব মালচিংখন, পাছত মালচিং ছিঙি দিয়া হ'ব, তাৰ পৰা আঁতৰাই দিয়া হ'ব, আৰু বেডৰ সাইজটো আৰু ডেভেলপ কৰি দিম, আৰু বহলাই দিম, 54 ইঞ্চি দি দিম। তেনেহ'লে এটা গছো নষ্ট নহ'ব, আৰু অমিতা বহুত বেছি হ'ব। অমিতা খেতিৰ মেইন প্ৰব্লেমটো হৈছে আপোনাৰ এই বেডৰ সাইজটো প্ৰায় কৃষকে কি কৰে, কম ৰাখি দিয়ে। এই কম ৰখাৰ ফলত গছবিলাক মিহি মিহি হৈ উঠে, আৰু ফল একদম কম হয়। সেইকাৰণে গছবিলাক মিশ্ৰিত হ'বলৈ হ'লে বেডৰ সাইজটো একুৰেট হ'ব লাগিব, তেনেহ'লেহে এজন কৃষক লাভৱান হ'ব। আপোনালোকে যিকোনো খেতি কৰে, যদি ভাবে যে এনেকুৱা এটা খেতি কৰিব অমিতা খেতি, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। ইয়াত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব, আৰু কি খেতি কৰে সেইটো পৰামৰ্শ ল'ব আমাৰ পৰা। মই যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰি যাম। এইটো আমাৰ কোম্পানীৰ ফালৰ পৰা থাকিব, কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। যিকোনো খেতি কৰক হ'ল, আমাৰ কোম্পানীৰ লগত যোগাযোগ কৰিব, কি খেতি কৰিব, এনেকুৱা এটা ধুনীয়া খেতি কৰাই দিম, সাকসেস হ'বই, কোনো ধৰণৰ প্ৰব্লেম